তিনিচুকীয়াত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পুলক গোহাঁই ইখনৰ পাছত সিখন প্ৰচাৰ সভা লাইবলি কাপ্তান চুকত এখন বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাত পুলক গোহাঁই সম্বোধন কৰাৰ পাছতেই হেঙালগুৰিত সম্বোধন কৰে আন এখন সভা নিৰ্বাচনী প্ৰচাৰ সভাত পুলক গোহাঁই সকলোৰে সহায় সহযোগিতা কামনা কৰাৰ লগতে তিনিচুকীয়া সমষ্টিৰ উন্নয়নৰ বাবে বহুমূলীয়া ভোট প্ৰদান কৰিবলৈ আহ্বান জনাইছে সভাৰ পাছতে পুলক গোহাঁই এবাৰ তিনিচুকীয়াত এক অভিলেখ সংখ্যক ভোট লাভ কৰি জয়যুক্ত হ'ব বুলি উল্লেখ কৰে অকুণ্ঠ মৰম আৰু স্বতঃস্ফূৰ্ত সঁহাৰি আমাক আপ্লুত কৰিছে মানে ৰাইজ যি ধৰণে ওলাই আহিছে যি ধৰণে মৰম কৰিছে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকে আৰু বিশেষভাৱে এয়া আমাৰ আচলতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যোৱা যিটো 12টা বছৰৰ আমাৰ কাৰ্যকাল এই কাৰ্যকালত দৰিদ্ৰ নাৰায়ণৰ কাৰণে যিটো সেৱা দেশৰ যি ধৰণে বিকাশ উন্নয়ন আৰু দুখীয়া মানুহক সঁচা অৰ্থত আজিৰ তাৰিখত মানে দুৰ্নীতিমুক্তভাৱে তেওঁলোকৰ প্ৰতি যিখিনি সেৱা উপলব্ধ কৰিব লাগে যিধৰণে কৰা হৈছে ঠিক অনুৰূপ ধৰণে যোৱা 10টা বছৰত ভাৰতীয় জনতা পাৰ্টীৰ অসমত গঠন হোৱা চৰকাৰৰ যোগেদি যিখিনি কাম হৈছে আমাৰ সুৰক্ষাৰ ক্ষেত্ৰত এইবিলাক কথা ৰাইজে উপলব্ধি কৰিছে বিশেষকৈ যোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই কাৰ্যকালছোৱাত বিশেষকৈ বিকাশ উন্নয়ন আৰু সুৰক্ষাৰ ক্ষেত্ৰত খিলঞ্জী অসমীয়া মানুহৰ ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ ক্ষেত্ৰত যি ধৰণৰ তেখেতে শক্তিশালী আপোচবিহীন এটা ভূমিকা গ্ৰহণ কৰিছে এইখিনি কথা মানুহে আজিৰ তাৰিখত দেখা পাইছে উপলব্ধি কৰিছে সমান্তৰালভাৱে উন্নয়ন আৰু বিকাশো হৈছে গতিকে এই দুটা কথা তেওঁলোকে সকলো ৰাইজ আজি পতিয়ন গৈছে যে সুৰক্ষা আৰু বিকাশ এই দুটা যদি কৰিব পৰা একমাত্ৰ ৰাজনৈতিক দল আছে ভাৰতীয় জনতা পাৰ্টি আছে কংগ্ৰেছে সুদীৰ্ঘ 60 বছৰ কাল দেশ চলোৱাৰ কাৰণে দায়িত্ব লাভ কৰিছিলে তেওঁলোকে শাসন কৰিলে সেৱা নকৰিলে তেওঁলোকে যি কাৰণে তেওঁলোকে কেতিয়াও ৰাইজৰ এই কথাবিলাক চিন্তা কৰা নাছিল সমস্যাবিলাক সমস্যা হৈ থাকিল কাম কৰা দূৰৰ কথা চিন্তাই কৰিব নোৱাৰিলে তেওঁলোকে আজি ভাৰতীয় জনতা পাৰ্টি এই কম সময়ছোৱাৰ ভিতৰত 10-12 বছৰৰ ভিতৰত মানুহৰ যিবিলাক সমস্যা মানুহৰ যিবিলাক অসুবিধা সেইখিনি সমাধান কৰাৰ কাৰণে এটা গতিপথ দিবলৈ সক্ষম হৈছে আমি দাবী নজনাওঁ যে 100% কাম আমি সম্পূৰ্ণ কৰিলোঁ 100% বিকাশ আমি সম্পূৰ্ণ কৰিলোঁ কিন্তু এটা ধাৰা আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু সেইটো ইতিমধ্যে গতি ল'বলৈ আৰম্ভ কৰিছে আৰু কিছু সময় ল'ব এই কথাখিনি আমি ৰাইজক কৈছোঁ আৰু ৰাইজেও বিশ্বাস কৰিছে ৰাইজে গম পাইছে আৰু ৰাইজে কৈছে আমাক যে যদি কৰে যিমানে যি নকৰক ভাৰতীয় জনতা পাৰ্টীহে কৰিব পাৰিব তাৰ বিকল্প আজিৰ তাৰিখত একো নাই সেয়া হৈছে আমাৰ মূলধনী আপুনি কিমান ভোটত জয়ী হ'ম বুলি আশা কৰে নাই ভোটৰ কথাটো মই নকওঁ ৰাইজে সিদ্ধান্ত ল'ব কাৰণ গণতন্ত্ৰত ৰাইজে ৰজা গতিকে কিন্তু ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত মৰম মই দেখিছোঁ যিটো সমৰ্থন দেখিছোঁ বহু ঠাইলৈ গৈছোঁ সকলোৱে কৈছে হ'ব আমি ভোট ভাৰতীয় জনতা পাৰ্টীক দিম আৰু নাহিলেও হ'ব এনেকুৱা ধৰণৰ শব্দও কৈছে গতিকে মই ভাবোঁ যে এবাৰ তিনিচুকীয়াত এটা অভূতপূৰ্ব এটা নিৰ্বাচনী ফলাফল হয়তো হ'ব পাৰে যিটো পূৰ্বতে হোৱা নাছিল তেনেকুৱা ধৰণৰ এটা নিৰ্বাচনী ফলাফল তিনিচুকীয়াত হ'ব পাৰে ৰাইজৰ যিটো মৰম স্নেহ আৰু তেওঁলোকৰ প্ৰতি যিটো টান দেখিছোঁ তাৰ ওপৰত ভিত্তি কৰি মই এই অনুভৱ মোৰ হৈছে